নমস্কাৰ, মই পলি হাজৰিকাই স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি আপোনালোকৰ বাবে মই খুব সহজ দুটা আসন লৈ আহিছোঁ, যি দুটা আসনৰ নিয়মীয়া অভ্যাসে হয়তো আপোনাৰ জীৱনটোৱে সলনি কৰি দিব পাৰে বা আপোনাৰ সন্তানৰো শিক্ষা জীৱনত যথেষ্টখিনি প্ৰভাৱ পেলাব পাৰে। গতিকে সেই দুটা আসননো কি আৰু কেনেদৰে কৰিব লাগে সেই বিষয়ে জানিবলৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। আৰু যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই চেনেলটো, তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব। দৈনন্দিন জীৱনত আমি প্ৰত্যেকেই বিভিন্ন কামত ব্যস্ত হৈ থাকোঁ পুৱাৰ পৰা গধূলিলৈকে। সেইবাবে আমাৰ শাৰীৰিক শ্ৰমৰ লগতে যথেষ্ট পৰিমাণে মানসিক শ্ৰমো হয়। সেইবাবে হয়তো আমাৰ পাহৰা শক্তিটো লাহে লাহে বাঢ়ি আহিছে বা স্মৃতি শক্তি লাহে লাহে কমি আহিছে। আমাৰ কেতিয়াবা এনেকুৱা হয়, যোৱাকালি হৈ যোৱা কথা এটাও আমি আজি মনত পেলাব নোৱাৰোঁ বা 5 মিনিটৰ আগতে কোনোবাই নাম এটা ক'লে আৰু সেই নামটো আমি 5 মিনিটৰ পিছত মনত পেলাব নোৱাৰোঁ। এনে ক্ষেত্ৰত আমি যথেষ্ট সমস্যাৰ সন্মুখীন হওঁ কেতিয়াবা, আৰু এনেধৰণৰ সমস্যা নোহোৱা কৰিবলৈ আমি কিছুমান নিয়মীয়াকৈ আসন কৰিব পাৰোঁ। তাৰ ভিতৰতে আজি মই আলোচনা কৰিবলৈ লৈছোঁ প্ৰথমে পৰ্বতাসনৰ বিষয়ে। পৰ্বতাসন নিয়মীয়াকৈ কৰিলে স্মৃতিশক্তি বৃদ্ধি হোৱাৰ লগতে হাওঁফাওঁ হৃদযন্ত্ৰ সবল হয় আৰু কৌষ্ঠকাঠিন্য, বদহজম, পেটৰ সমস্যা দূৰ হয় আৰু ৰাজহাড়ৰ নমনীয়তাও বৃদ্ধি হয়। যিসকল ব্যক্তিয়ে হৃদৰোগ, হাঁপানি আদি অসুখত ভুগি থাকে বা উচ্চ ৰক্তচাপত ভুগি থাকে, তেওঁলোকে এই আসনটো কৰিব নালাগে। পৰ্বতাসন হৈছে দণ্ডস্থিতিৰ আসন। আসনটো মই আপোনালোকক কৰি দেখুৱাবলৈ যত্ন কৰিছোঁ, আপোনালোকে মন দি চাব। দুইখন হাত মই ওপৰলৈ লৈ গ'লোঁ আৰু লাহে লাহে দুইখন হাত তললৈ নমাই আনিলোঁ। দুই ভৰি কাষত ৰাখিলোঁ আৰু এখন এখন ভৰি মেলি দিলোঁ পিছলৈ। মই দৃষ্টি নাভিত ৰাখিলোঁ আৰু দুই ভৰিৰ গোৰোহা মাটিত লগাই ৰাখিলোঁ। লাহে লাহে মই এখন এখন ভৰি আগলৈ লৈ আহিলোঁ আৰু দুইখন হাত ওপৰলৈ লৈ গ'লোঁ আৰু দুইখন হাত গাৰ কাষলৈ লৈ আহিলোঁ। দ্বিতীয়টি আসনৰ বিষয়ে মই আলোচনা কৰিবলৈ লৈছোঁ। সেই আসনটো প্ৰথমে সোঁ হাতৰ তৰ্জনী আৰু বুঢ়া আঙুলিৰে বাওঁ কাণৰ লতিত চেপি ধৰিব লাগিব আৰু বাওঁ হাতৰ তৰ্জনী আৰু বুঢ়া আঙুলিৰে সোঁ কাণৰ লতিত চেপি ধৰিব লাগিব। প্ৰথমতে থিয় হৈ আৰু লাহে লাহে চকীত বহাৰ দৰে অৱস্থালৈ আমি আহিব লাগিব। এনেদৰে আমি 10 বাৰ এই আসনটো অভ্যাস কৰিব লাগিব। আসনটো কেনেদৰে কৰিছোঁ এবাৰ ভালদৰে মন দি চাব। প্ৰথমতে মই দুইখন ভৰিৰ মাজত সামান্য ব্যৱধান ৰাখি ল'লোঁ আৰু সোঁ হাতৰ তৰ্জনী আৰু বুঢ়া আঙুলিৰে বাওঁ কাণৰ লতিত ধৰিলোঁ আৰু বাওঁ হাতৰ তৰ্জনী আৰু বুঢ়া আঙুলিৰে সোঁ কাণৰ লতিত চেপি ধৰিলোঁ। লাহে লাহে মই চকীত বহাৰ দৰে অৱস্থালৈ আহিলোঁ। আকৌ উঠিলোঁ, আকৌ বহিলোঁ, আকৌ উঠিলোঁ, আকৌ বহিলোঁ, আকৌ উঠিলোঁ। এটা কথা মনত ৰাখিব যে আমি যেতিয়া বহিম তেতিয়া আমি উশাহ এৰি এৰি বহিম, আকৌ আমি যেতিয়া উঠিম উশাহ লৈ লৈ ওপৰলৈ উঠি আহিম। আমাৰ হাওঁফাওৰ দুৰ্বলতা কমে, মৃগী ৰোগ নিৰাময় হয়, লগতে বুকুৰ গঠন সুন্দৰ হয়। আৰু যিসকল ব্যক্তিৰ আঁঠুৰ বিষ থাকে তেওঁলোকে এই আসনটো কৰিব নালাগে। স্মৃতিশক্তি বঢ়াবৰ বাবে আপোনালোকে আৰু দুটামান কাম কৰিব পাৰে। অত্যাধিক মানুহৰ নাম মনত ৰখাৰ যত্ন কৰিব পাৰে, ফোন নাম্বাৰ মনত ৰখাৰ যত্ন কৰিব পাৰে আৰু লগতে নতুন ভাষা শিকাৰো চেষ্টা কৰি চাব পাৰে। আশা কৰিছোঁ আপোনালোকৰ এই ভিডিঅ'টোৰ পৰা যথেষ্ট পৰিমাণে উপকৃত হ'ব, আৰু যদিহে ভিডিঅ'টি চাই ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।